ঠিক আছে, পৃথিৱীত কিছুমান মানুহ বৰ হাৰামী হয় আৰু সেইকেইটাৰ লগত ঘূৰি ফুৰিলে কিন্তু জীৱন ব্যৰ্থ হৈ যায়, একো কৰিব পৰা নাযায়। আপুনি প্ৰথম ধৰিব নোৱাৰিব, এনেকৈ আপোনাৰ লগত মিশি যাব, মিহলি হৈ যাব, আপুনি বুজিবই নোৱাৰিব। লাষ্টত কিন্তুহে বুজি পাব যে যেতিয়া আপোনাক ঠগি দিব, সোমাই দিব। তো মানুহৰ মুখৰ পিনে চাই ইমান চলিব নোৱাৰোঁ, কাকো গেন্থাডাল খাতি নকৰোঁ আৰু বাদ দিছোঁ, বহুতখিনি কৰিলোঁ। মানুহৰ মুখৰ পিনে চালে মানুহে তলৰ পিনেহে চাই, চেলিকিব পাৰিবনে নাই। গতিকে এইবিলাক মানুহৰ লগত চলা ফুৰা কৰাতকৈ অকলে অকলে চলাটো বহুত ভাল। অকলে চলিলে মন মগজু ঠিক থাকে, ভালে থাকে। গতিকে অকলে চলাই ভাল, সেইকাৰণে অকলে অকলে চলাটো বহুত ভাল। ময়ো এইটো পন্থা লৈছোঁ, কাকো ঘেণ্টাডাল খাতিৰ নকৰোঁ আৰু নকৰোঁ, বহুত কৰিলোঁ। একাংশ মানুহে মানে এনেকুৱাই বিচাৰে, কাক ঠগিব, কি কৰিব। গতিকে এইবিলাক মানুহতকৈ নিজে অকলে চলিম। এইবিলাক মানুহে কোনোমতে যদি আপোনাৰ পৰা কিবা খাব পাৰে, নিব পাৰে, ঋণেই হওক, ধাৰেই হওক, বাকীয়ে হওক, সেইকেইটা কিছু পিছত সেইকেইটা কিন্তু বাহানা খুজি ফুৰে। টকা সুধিলে লগ নিদিয়ে, ডেট কৰে, ডেটৰ পিছত ডেট যেন আপুনি বিকাৰী হৈ পৰিছে আৰু সিহঁতে এতিয়া মানে মালিক হৈ পৰিছে। দিওঁতে আপুনি মালিক আছিলে, এতিয়া আপুনি বিকাৰীৰ নিচিনা গৈ বাৰে বাৰে হাত পাতিব লাগিব, দেচোন মোৰ টকাকেইটা। তথাপি কিন্তু কি লেভেল বাঢ়ি যায়, এটিটিউড। এইবিলাক হাৰামী, মান সন্মান নুবুজা মানুহবিলাক। সন্মান বুজা মানুহক এবাৰ যদি আপুনি পোৱা টকা খোজে, এবাৰতে দি দিব। কাৰ লগত চলা ফুৰা কৰিব? বেছিভাগে হাৰামী ওলায়। দুই একটা যদি ক'ৰবাত ভাল আছে, সেইকেইটাক বিচাৰি ওলাওঁতে ওলাওঁতে কিন্তু জীৱনটো ধ্বংস, পাৰ হৈ যাম তেতিয়া পৃথিৱীৰ পৰা। তো গাইজ, আজিৰ দিনত মানুহক চিনি পেলাইহে কাৰবাৰ কৰিব লাগে, যিকোনো কাম কৰিব লাগে। নিচিনাকৈ ৱাচিন কাঠৰ খোৰা যদি আপুনি লগায় তো ভাঙি পৰিব, খাটখন ভাঙি যাব। গতিকে মানুহক চিনাটোতো কঠিন। সেইকাৰণে নিজে এটা সিদ্ধান্ত লওক যে মই চবৰ লগতে এনেকৈ চলিম, তেতিয়াহে কিবা এটা কৰিব পাৰিব। অলপ কঠোৰ হৈ যাব লাগিব। যদি বেছি কোমল থাকে আৰু দয়ালু থাকে, তেন্তে কেতিয়াও কিন্তু আপুনি পৃথিৱীত আগবাঢ়িব নোৱাৰে, পিছতে পৰি থাকিব লাগিব। আপোনাক গচকি থৈ যাবগৈ। পৃথিৱীত যে কিমান প্ৰকাৰৰ মানুহ আছে গণিবলৈ নাই। গতিকে কাকো কিন্তু খাতিৰ কৰি চলিবলৈও নাই।